মই আজি আপোনালোকক কুকাৰত মুৰ্গীৰ মাংস বনাই দেখাম। কুকাৰত জোখমতে প্ৰথমে তেল দি লৈছোঁ। দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছিলোঁ। পিঁয়াজকেইটা দি দিছোঁ। এটা পিঁয়াজ দিম। ৰঙচুৱা হওঁতে আদা নহৰু পেষ্ট 1 চামুচ দি দিম। ৰঙচুৱা হোৱাৰ পাছত মাংসখিনি দি দিম। মাংস আমি আধা কেজি লৈছোঁ। মিডিয়াম সাইজৰ পিঁয়াজ দুটা, আদা নহৰু পেষ্ট 1 চামুচ লৈছোঁ আৰু মাংসখিনি দি অলপ সময় লৰাই দিছোঁ। পাঁচ মিনিটমান একেৰাহে এইদৰে লৰাই লোৱাৰ পাছত এতিয়া মই নিমখ দিছোঁ জোখমতে হালধি গুড়া দি দিছোঁ আৰু এতিয়া আকৌ অলপ দেৰি লৰাই ল'ম। 10 মিনিটমান লৰাই লোৱাৰ পাছত এনেকৈ মই দুটা মিডিয়াম সাইজৰ আলু কাটি লৈছিলোঁ, এইকেইটা দি ল'লোঁ। এতিয়া অলপ সময় আকৌ লৰাই থাকিম। এইদৰে 20 মিনিটমান ভাজি লোৱাৰ পাছত মাংসখিনি এতিয়া পানী মিহলাই দিম অলপ। পানী অলপ সময় লৰাম আৰু অলপ পানী দিম। তাৰপাছত কুকাৰটো লগাই দিম। নিৰ্দিষ্ট জোখত আপোনালোকে যিমানখিনি জোল কৰি খাই ভাল পায় আৰু ঘৰৰ লোকেল কুকুৰা আৰু জোল কৰি খাই যিহেতু ভাল লাগে, তো অলপ জোখমতে আপোনালোকৰ জোখ অনুযায়ী পানী দিব আৰু এতিয়া কুকাৰৰ ঢাকনখন লগাই 2টা চিটি মাৰিব দিব, হৈ যাব। তাৰপাছত আৰু আপোনালোকে যদি জালুক খাই ভাল পায় জালুক দিব। লোকেল কুকুৰা যিহেতু জালুক দিলে খাই ভাল লাগে।